নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ মেণ্ডভিলা ৰুবৰ কাৰণে মই মাটিটো কিদৰে তৈয়াৰ কৰিছোঁ আৰু ইয়াত কি কিনো সাৰ প্ৰয়োগ কৰোঁ আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওঁ এইটো এটা পুলি লৈছোঁ মেণ্ডভিলা আৰু এইটো মই এতিয়া ৰোপণ কৰিম এইখিনি পচা পাত আৰু এইখিনি কেঁচু সাৰ এইখিনি পলসুৱা মাটি আৰু এইখিনি সৰু সৰু পাথৰ আৰু বালি এইটো এটা পট লৈছোঁ পটটোৰ ভিতৰৰ যিটো হোল আছে সেই হোলটোৰ ওপৰতে এইডোখৰত ইটা দি দিছোঁ আৰু ইয়াতে বালিখিনি দি ভৰাই দিছোঁ তলিখন আৰু এইখিনি পচা পাতখিনি ইয়াতে মই দিম পচা পাতখিনি কম্পোষ্ট হৈ আছে আৰু পুলিটো ৰুবৰ সময়ত এইখিনি যদি দিওঁ ধুনীয়াকৈ পুলিটো লহপহকৈ ডাঙৰ হ'ব মাটি দিয়াৰ আগতে এই পচা পাতখিনি ইয়াত ভৰাই দিব লাগিব এইখিনি মই এইদৰে ভৰাই দিছোঁ ইয়াত কোকোপিটটো দিব পাৰিলোহেঁতেন কিন্তু কোকোপিটটো দিয়া নাই কোকোপিটটো দিলে কি হ'ব অকণমান কম্পোষ্ট হ'বলৈ দিন লাগিব আৰু এইখিনি পাতখিনি পচি আছে এইখিনি কম্পোষ্ট হৈ আছে পুলিটোৱে তেতিয়া ধুনীয়াকৈ পাব সাৰটো আৰু এখন মই ট্ৰে ল'ম এইখন এতিয়া ট্ৰে লৈছোঁ এই ট্ৰেখনতে অকণমান bonemeal 1 চামুচ লৈছোঁ এইখিনি সম্পূৰ্ণ অৰ্গেনিক ফাৰ্টিলাইজাৰ আৰু এইখিনি ফাংগিচাইড হয় ইয়াৰ মই সৰু চামুচেৰে 1 চামুচ লৈছোঁ এইখিনি এটা মই মিশ্ৰণ বনাই থ'ম ভালদৰে মিলোৱাৰ পিছত এইখিনি থৈ দিলোঁ পিছত দিম আৰু এতিয়া মাটিটো তৈয়াৰ কৰি লওঁ এইখিনি কেঁচু সাৰ আৰু এইখিনি পলসুৱা মাটি ভালদৰে কেঁচু সাৰ আৰু পলসুৱা মাটিখিনি মই মিলাই লৈছোঁ মাটিখিনি অকণমান জেকি আছে কাৰণ ইয়াত বহুত বৰষুণ পৰিছে এইখিনি ধুনীয়াকৈ মই মিলাই লৈছোঁ এতিয়া আৰু ইয়াতে মই যিখিনি পচা পাত আছে সেইখিনি ইয়াত মিলাই দিম পচা পাতখিনি কম্পোষ্ট হৈ আছে আৰু মাটিখিনি উৰ্বৰতাৰ শক্তিটো বঢ়াই দিব গছজোপা ধুনীয়াকৈ ডাঙৰ হ'ব সেইটো কাৰণে এই পচা পাতখিনি দিয়া হৈছে আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল এইখিনি মিহলি হৈ গ'ল গোটেইখিনি মিশ্ৰণখিনি আৰু ইয়াতে মই দি দিম এতিয়া ইয়াত দিয়া পাছত অকণমান হোল কৰি ৰাখিছোঁ এইদৰে যাতে পুলিটো ভালদৰে ভৰাই দিব পাৰোঁ আৰু এটা মই পুলি লৈছোঁ এইটো যিটো মেণ্ডভিলা ৰুবলৈ লৈছোঁ এইটো চাৰিওফালে এইদৰে তুলখনে খানি উলিয়াই ল'ম আৰু তলৰ মুৱাকৈ এইদৰে পটটো কৰি পুলিটো উলিয়াই ল'ব লাগে আৰু ইয়াত থকা যিখিনি মাটি পুলিটোত লাগি আছে এইখিনি মই এৰুৱাই দিছোঁ এইদৰে কাৰণ এইখিনি কেমিকেলযুক্ত সাৰ লগা মাটি কাৰণ এই নাৰ্চাৰীবিলাকে কেমিকেল সাৰ দিয়ে সেইকাৰণে গছৰ পুলিটো ভাল নহয় আৰু অকণমান লিকটীয়া মাটি অকণমান লাগিছে শিপাটোত সেই শিপাটো অকণমান উলিয়াই পেলাই মাটিখিনি এৰুৱাই দিছোঁ নহ'লে মাটিটো লাগি ধৰিলে শিপাটো বৃদ্ধি নহ'ব আৰু এইদৰে মই ইয়াতে ৰোপণ কৰিছোঁ কেমিকেলযুক্ত ৰোৱা যিখিনি নাৰ্চাৰী মাটি থাকে পুলিবিলাকত এই পুলিবিলাকত লাগি থকা মাটিটো এৰুৱাই দিব লাগে নহ'লে বেছি দিন পুলিটো ভালদৰে নাথাকিব মৰি যোৱাৰ চান্স থাকে মই এইদৰে ধুনীয়াকৈ এৰুৱাৰ পাছতহে ৰুইছোঁ আৰু এয়া অৰ্গেনিকযুক্ত যিখিনি মাটি তৈয়াৰ কৰি লৈছিলোঁ সেইখিনিতহে ৰুইছোঁ আৰু হৈ গ'ল এতিয়া ৰোৱা এইখিনি যিখিনি মিশ্ৰণ বনাই থৈছিলোঁ সেই মিশ্ৰণখিনি মই এইফালে কাষে কাষে দি দিছোঁ এইখিনি কাষে কাষে দিছোঁ আৰু এইখিনি ফাংগিচাইড দিয়া আছে ফাংগিচাইডটো দিয়া কাৰণটো হৈছে যাতে গছজোপাৰ শিপাবোৰ ভেঁকুৰে নধৰে আৰু 1 ইঞ্চি মান মাটি যিখিনি মিশ্ৰণ মিলাই থৈছিলোঁ এইখিনি মই ইয়াত দি দিছোঁ আৰু এই পুলিটো সদায় ৰোৱাৰ পাছত 2-3 দিন সতেজ নোহোৱালৈকে ঠাণ্ডা জেগাত বা পোহৰ পৰা ঠাইত থ'ব আৰু সতেজ হোৱাৰ পাছত 3 ঘণ্টামান ৰ'দ পৰা ঠাইত থ'ব তেতিয়া পুলিটো ধুনীয়া হ'ব আৰু ফুলটো ধুনীয়াকৈ ফুলিব আৰু এতিয়া হৈ গ'ল এইখিনি আৰু অকণমান মই ইয়াতে সাৰ দিব বিচাৰিছোঁ এইখিনি অৰ্গেনিক যিখিনি bonemeal এইখিনি দিবৰ সময়তো 1 ইঞ্চিমান দকৈ খানি এইদৰে পুতি দিছোঁ তাৰ পাছতহে পানী দিব লাগে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুবাৰ ধন্যবাদ থাকিল আৰু আপোনালোকৰ দিনবোৰ সদায় শুভ হওক তাৰে কামনাৰে
ধন্যবাদ ভিডিঅ' চোৱাৰ বাবে আজিলৈ আহোঁ